Welcome to Solution OSM. আজি আমি last 10 years বাৰে ৰিপিট হৈ থকা কেইটামান অতি গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্নকেইটা আপোনালোকৰ ইংলিছত থাকিব, মই আপোনালোকক অসমীয়াত বুজাই দিম। যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকে পাই থাকে। এতিয়া হৈছে প্ৰথমটো কোৱেশ্চন মাজলৈকে। প্ৰথমটো কোৱেশ্চন হৈছে আপোনালোকৰ আসাম পুলিচ ডে কেতিয়া পালন কৰা হয়? অসম পুলিচ দিৱস আমি কেতিয়া পালন কৰোঁ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অক্টোবৰ 1 অক্টোবৰ তাৰিখে আমি আসাম পুলিচ ডে পালন কৰোঁ। 2 নম্বৰ কোৱেশ্চনটোলৈ গৈছো। ফাৰ্ষ্ট ওমেন আইপিএছ অফিচাৰ অফ আসাম, অসমৰ প্ৰথম মহিলা আইপিএছ বিষয়াগৰাকীৰ নাম কি হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ সংযুক্তা পৰাশৰ। সংযুক্তা পৰাশৰ মনত ৰাখিব, এক্সামত আহি থাকে আপোনালোকৰ। নেক্সট 3 নম্বৰ কোৱেশ্চনটোলৈ গৈছো। 3 নম্বৰ কোৱেশ্চনটোত আপোনালোকক সুধিছে, হু ইজ দা ফাৰ্ষ্ট গ্ৰেজুৱেট অফ আসাম? অসমৰ প্ৰথমজন গ্ৰেজুৱেটৰ নাম হৈছে, অসমৰ প্ৰথমজন গ্ৰেজুৱেট কোন হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা আপোনালোকৰ অসমৰ প্ৰথমজন গ্ৰেজুৱেট হয়, মানে ডিগ্ৰী পাছ কৰা হয়। ফাৰ্ষ্ট ওমেন এচিএছ অফিচাৰ অফ আসাম, অসমৰ প্ৰথমগৰাকী এচিএছ অফিচাৰৰ নাম কি হয়? খুব ইম্পৰ্টেন্ট হয় আসাম পুলিচৰ কাৰণে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ সুচিব্ৰতা ৰায় চৌধুৰী। সুচিব্ৰতা ৰায় চৌধুৰী মনত ৰাখিব। নেক্সট 5 নম্বৰ কোৱেশ্চনটোলৈ গৈছো। ফাৰ্ষ্ট নিউজ পেপাৰ অফ আসাম, অসমৰ প্ৰথমখন নিউজ পেপাৰৰ নাম কি হয়? বাৰে বাৰে ৰিপিট হৈ থাকে এক্সামত, মনত ৰাখিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ দৈনিক বাতৰি। দৈনিক বাতৰি প্ৰথমখন নিউজ পেপাৰ হয় অসমৰ। এটা হৈছে 6 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ। লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন আসাম বাই এৰিয়া ৱাইজ, মানে ক্ষেত্ৰফল হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি সুধিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ কাৰ্বি আংলং। কাৰ্বি আংলং আপোনালোকৰ ক্ষেত্ৰফল হিচাপে আটাইতকৈ ডাঙৰ জিলা হয় অসমৰ। নেক্সট 7 নম্বৰ কোৱেশ্চনটোলৈ গৈছো। অল্ডেষ্ট অইল ফিল্ড অফ ইণ্ডিয়া, ইণ্ডিয়াৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰখনৰ নাম কি সুধিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ডিপগৈ। ডিপগৈ মনত ৰাখিব। নেক্সট 8 নম্বৰ কোৱেশ্চনটোলৈ গৈছো। 8 নম্বৰ কুৱেশ্চনটোত সুধিছে, হু কম্পাইলড ফাৰ্ষ্ট এছামিজ ডিকচনাৰী, প্ৰথম অসমীয়া ডিকচনাৰীখন কোনে কম্পাইল কৰিছিলে? এইটো হৈছে এক্সামত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ মাইলছ ব্ৰুনছন। মাইলছ ব্ৰুনছন মনত ৰাখিব, খুব ইম্পৰ্টেন্ট হয়। নেক্সট 9 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। হুইচ ইজ দ্য ফাৰ্ষ্ট এছামিজ সনেট, ফাৰ্ষ্ট এছামিজ সনেটটোৰ নাম কি সুধিছিলে? আৰু ইয়াক কোনে লিখিছিলে সুধিব পাৰে, সনেটটো কোনে লিখিছিলে সুধিব পাৰে। আৰু প্ৰথম সনেটটো হৈছে আপোনালোকৰ প্ৰিয়তমাৰ চিঠি, আৰু লিখিছিলে আপোনালোকৰ হেমচন্দ্ৰ গোস্বামী। নেক্সট 10 নম্বৰ কুৱেশ্চনটোলৈ গৈছো। 10 নম্বৰ কুৱেশ্চনটো সুধিছে আপোনালোকৰ ফাৰ্ষ্ট এছামিজ কালাৰ ফিল্ম, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ভাইটি। ভাইটি মনত ৰাখিব। আজিলৈ ইমানখিনি আছিলে। Thanks for watching.